জনজাতিকৰণ কৰা হ'ল, কিন্তু মৰাণসকলক কৰা নহ'ল। এটা সময়ত চাইমন কমিশ্যন আছিলে ব্ৰিটিছ যুগত। চাইমন কমিশ্যনত মৰাণসকল যিহেতু অশিক্ষিত আছিলে, আমি আজিও অশিক্ষিত পাওঁ। এই সময়ত চাইমন কমিশ্যনৰ সময়ত ব্ৰিটিছ চৰকাৰৰ সময়ত সাক্ষ্য দিবলৈ কোনো মৰাণ এটা মানুহ নোলালে যে মৰাণসকল ইয়াৰ আদিবাসী হওক, অভিভূত জনগোষ্ঠী হয়। সেইকাৰণে মৰাণসকল জনজাতি তালিকাত অন্তৰ্ভুক্ত নহ'ল। গতিকে আজি আমি দাবী জনাইছোঁ, ভাৰত চৰকাৰক দাবী জনাইছোঁ, অসমৰ যিসকল ৰাজ্য চৰকাৰ তেখেতসকলক দাবী জনাইছোঁ যে মৰাণসকল জনজাতিকৰণ কৰক আৰু মৰাণসকলৰ ভূমি অধিকাৰ, মেইন হ'ল কি আমাৰ ভূমি অধিকাৰ। ভূমি অধিকাৰ সুৰক্ষা লাগিব। যদি ভূমি নাথাকে, যদি মাটি নাথাকে, ভূমি নাথাকে, আমি ক'ত থাকিম? আজি বসুন্ধৰা আঁচনিৰ যোগে চৰকাৰে বিভিন্ন আঁচনি তৈয়াৰ কৰিছে, মৰাণসকলক ভূমিৰ পৰা বঞ্চিত কৰিছে। আজি মৰাণসকল ভূমিপত্ৰ আছে, কাৰোবাৰ 150 বিঘা মাটি আছে, কাৰোবাৰ 200 বিঘা আছে, কাৰোবাৰ 50 বিঘা আছে। কিন্তু এতিয়া কি হৈছে, চৰকাৰে সেই 7 বিঘাত আবদ্ধ কৰিছে। 7 বিঘা মাটি আমি ভূমিপুত্ৰ আছে ইয়াত জীয়াই থাকিব পাৰিম জানো? সেইকাৰণে আমি ভূমি অধিকাৰ বিচাৰিছোঁ, আমাৰ ৰাজনৈতিকভাৱে সুৰক্ষা অধিকাৰ বিচাৰিছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ আধাৰত ভাৰতবৰ্ষৰ সংবিধানৰ আধাৰত আমাৰ জাতিটো জীয়াই থাকিব লাগে। আমাৰ জাতিটো জীয়াই থাকিব লাগে। জীয়াই থাকিবৰ কাৰণে আমি দাবী জনাইছোঁ। আপোনালোকে সমবেত হৈছে, আমি সকলো আহিছোঁ। পৃথিৱীত আমি জীয়াই থাকিব লাগিব, উচ্চ কৰি জীয়াই থাকিব লাগিব, নহয় জানো? এটা সময়ত আমাৰ লগত এতিয়া ঘোঁৰা হৈছে শেষ হৈ গ'ল। আমাৰ মৰাণৰ লগত একেলগতে বসবাস কৰা আছিলে। ৰঞ্জিত বহুত হালা হৈছে বাৰু, যি কি নহওক শুনা শুনিছে বাৰু, শুনাৰ পৰা কথা পাতিছে, যি কি নহওক এই বৰা হিচাপে নিৰ্শেষ হৈ গ'ল। মৰাণৰ লগত একেলগে বহুত ঠাই আছিলে যে আমিও নিৰ্শেষ হ'বলৈ গৈছোঁ। বহিৰাগত আগ্ৰাসন ঘটিছে। আজি আমাৰ মৰাণ গাঁওসমূহত পুঁজিপতিসকলে চাহ বাগান আগতে খুলিলে, এতিয়াও খুলি আছে আৰু এতিয়াও ভূমি আগ্ৰাসন হৈছে। বাইপাছে কিনাৰে কিনাৰে মৰাণ গাঁৱত মানে বহুত মাটি সেইফালে মানে হৈছে কি মানে ৰাস্তা এটা বনিছে নহয়, এইফালে বিয়াগড় সেইফালে কি বুলি কয় মানে অসম মালা কিনে মানে বহিৰাগত বনীয়া গোষ্ঠীয়ে মানে মাটিসমূহ লৈছে। গতিকে আমি সেই ভূমি অধিকাৰ বিচাৰিছোঁ। মৰাণসকলক জনজাতিকৰণ কৰিব লাগে, মৰাণসকলৰ মাটি সুৰক্ষিত কৰিব লাগে, ট্ৰাইবেল বেল্টৰ ব্যৱস্থাত মৰাণসকলৰ মাটি আওতালৈ আনিব লাগে। মৰাণসকলক আমাৰ ভৱিষ্যত প্ৰজন্মক জীয়াই থাকিবৰ কাৰণে চৰকাৰে মানে এটা সুবিধা দিব লাগে। সেইকাৰণে আমি ভাৰতবৰ্ষৰ চৰকাৰৰ ওচৰত, অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আমাক জনজাতি লাগে। এই জনজাতি যেতিয়ালৈকে চৰকাৰে নিদিয়ে তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। আমাৰ নেতা আছে, যিসকল ছাত্ৰ সন্থাৰ নেতা আছে, জনগোষ্ঠীটোৰ জাতীয় সংগঠনৰ নেতা আছে, তেওঁলোকে বাৰম্বাৰ আপোনালোকক কৈ আহিছে, মহিলা পৰিষদৰ নেতা আছে, তেওঁলোকে কৈ আহিছে যেতিয়ালৈকে আমাক জনজাতিকৰণ নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। গতিকে আপোনালোকে সকলোৱে ওলাই আহিব লাগিব আৰু আমি আজন্ম অধিকাৰ, জনজাতিৰ যিটো আজন্ম অধিকাৰ সেইটো আমি আজিও নিম। একেলগে মৰাণসকলে মূৰামূৰীয়া গণ অভ্যুত্থান কৰিছিলে, শোষিত নিষ্পৃত, আজিও আমি শোষিত নিষ্পৃত হৈছোঁ। গতিকে মূৰামূৰীয়া গণ অভ্যুত্থান কৰা এটা আমাৰ তেজ আছে, ৰাধা ৰুক্মিণীৰ তেজ আছে আমাৰ গাত, ৰাঘৱ মৰাণৰ তেজ আছে, বড়োচাৰ ফাকুমঠাৰ তেজ আছে। গতিকে আমি আমাৰ আজন্ম অধিকাৰ আজৰি আনিবৰ কাৰণে আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু এই আন্দোলনখন অব্যাহত থাকিব যেতিয়ালৈকে আমাক জনজাতিকৰণ নিদিয়ে। মই এইখিনিকে সদ্যহতে ক'লোঁ। সকলোকে নমস্কাৰ, ধন্যবাদ।